এটি আবেলিৰ সাধু কথা। ভাল পোৱা। মৰমৰ মুকুতা পিন্ধি নামি আহিছিল তেওঁ। ময়ো ধাৰণ কৰিছিলোঁ তেওঁক মৰুভূমিত এটি পিয়াহৰ পাত্ৰৰ দৰে। মোৰ উশাহত, তেজত দেউতাৰ অনুপস্থিতিয়ে মনটো একেবাৰেই সেমেকাই পেলাইছিল। ভবা যে নাছিলোঁ তেনে হ'ব বুলি। তেওঁক পাই মই সাহস হেৰুৱাই আকৌ সাহস ঘূৰাই পাইছিলোঁ। কথাবোৰ, দুখবোৰ ব্যক্ত কৰিব পৰাকৈ তেওঁ যে শান্তিৰ সমতল, সেইবাবেতো মই হেৰুৱাই পেলাওঁ অন্তৰ্মুখিতা। তেওঁ মোলৈ আনি দিছিল শান্তিৰ এখন নিভাঁজ সমতল। মোৰ জীৱনৰ পৰিবাহীও তেওঁ। পুৱাৰ সেই কোমল ৰ'দছাতিৰ দৰে ভাল পাওঁ তেওঁক। মৰমবোৰ বুকুত স্নিগ্ধ জোনাকৰ দৰে সাঁচি ৰাখোঁ। তেওঁ মোক প্ৰথম উপহাৰ দিছিল এটি ধুনীয়া আবেলিৰ এসোপামান হালধীয়া, কেতিয়াবা হয়তো এগালমান পলাশৰ ৰঙা। ভাল পাওঁ তেওঁক। তেওঁ দিয়া ৰংবোৰে যে আজীৱন ফুল হৈ ফুলাৰ প্ৰতিশ্ৰুতি দিয়ে, মাটিক শিপা হৈ খামুচিবলৈ সাহস দিয়ে। ভাল পাওঁ তেওঁক, বহুত ভাল পাওঁ, বহুত বহুত।